হেই গাইজ গুড মৰ্ণিং সকলোকে। আজি 15 আগষ্ট সকলোৱে জানে, গতিকে হেপী ইণ্ডিপেণ্ডেন্ট ডে। আৰু চাহকাপ খাই কিন্তু মুখখন মিঠা কৰি থওঁ দেই। আজি যিহেতু স্বাধীনতা দিৱস, জানেই আৰু যে মই থিয়েটাৰত আছোঁ, কলৈকোতো ওলাই যাব তেনেকৈ নোৱাৰোঁ। গতিকে আজিৰ দিনটোনো মোৰ স্বাধীনতা দিৱস কেনেদৰে পালন হৈছে সেয়াই দেখাম আপোনালোকক। আৰু এইফালে চাওকচোন, আমাৰ ৰান্ধনী ককাই বনাই আছে আমালৈ বুলি পুৰি, যিহেতু আমাৰ ৰাতিপুৱাৰ সাজটো পুৰি হয়। আৰু এইটো আমাৰ হ'ল ৰুমটো, য'ত আমি প্ৰেক্টিছ কৰোঁ। আৰু গোসাঁই ঘৰত পূজা অৰ্চনা কৰি আছে। মই এইফালে চাওকচোন চাহ খাই বহি আছোঁ যিহেতু মোৰ। আৰু এইফালে আমাৰ পুৰি ৰেডি হৈ গ'ল দেই। চাওক, আমি খাবলৈ বহিলোঁ, এইফালে বাহঁতেও বহিছে। তাৰপিছত আবেলি পৰত অলপ ভাইটিৰ সৈতে ওলাই গ'লোঁ ঘুগুনি পকৰি বিচাৰি। জানেনে কি যে সোৱাদ লগা বস্তু, আপোনালোকে খাই নাই বাৰু? মোক নিশ্চয় জনাব। স্বাধীনতা দিৱসত একেবাৰে ঘুগুনি পকৰি সোৱাদ লৈ ঘূৰি ফুৰিছোঁ, দেখিছেনে? এইফালে আমাৰ আৰম্ভ হৈ গ'ল প্ৰেক্টিছ। আজিলৈ মোৰ স্বাধীনতা দিৱস ইমানেই। আজিলৈ বাই।